সো গাইজ আমাৰ ৰুমত গেছ খালী হৈ যোৱাৰ কাৰণে আমি ক'ৰ পৰা গেছ নিবলৈ আহিছোঁ দেখিছেনে কিমান দূৰৰ পৰা আমি ৰুম আছে তাত 1 কিলোমিটাৰ দূৰৰ পৰা এতিয়া আমি গেছ নিবলৈ আহিছোঁ সেইখন গাড়ীখন দেখিছেনে মাজত কেনি গ'ল এয়া ইয়াৰ পৰা গেছ নিবলৈ আহিছোঁ এইডোখৰ পৰা ইয়াৰ পৰা নিম হা এইটো নহয় জানো হয় গেছৰ দামটো কিমান কম এতিয়া ये हाँ 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 है ना ये पासबुक बनाने के लिए क्या करना है नहीं होता बनाना है हाँ रूम का एग्रीमेंट है रूम का है वो लोकल प्रूफ भी है हम बना के दे देगा ठीक है हाँ हाँ अभी नहीं होता है इसलिए 2 महीने के बाद करके दे ठीक है आप इधर ही आने से होगा ना आज मैं करके देता हूँ ठीक है कैश है पैसा हाँ नहीं वो कैश नहीं है कैश नहीं है भाई बहुत ट्रांसफर होता है ना बैंक वो ब्लॉक कर देगा कैश की मानस वो दिया दिया ये 3000 ये कब कम होगा भाई अभी 2 महीना चाहिए हो गया हाँ 2 महीना का बाद कम हो जाएगा कम हो जाएगा हाँ उसी टाइम आ जाओ সো হেল্ল' গাইজ এয়া আপোনালোকে দেখিলে ভিডিঅ'টোত নিশ্চয় গেছ ক'ৰ পৰা আনিছোঁগৈ এইটো দেখিছে গেছ এইটো আনিলোগৈ এইটো হৈছে SP এইটো SP গেছ লিখা আছে এইটো SP এইটো হিন্দুস্তান পেট্ৰলিয়াম গেছ এইটো 16 কেজি 100 গ্ৰাম আছে আপোনালোকে ভাবিব পাৰে ইমান দূৰৰ পৰা যেন গেছ আনিবলৈ গ'ল ইমান দূৰৰ পৰা আনিবলৈ গৈছোঁ কাৰণ কি কালি চবতে ঘূৰি ফুৰিলোঁ ঘূৰি ক'তোৱে গেছ নাপালোঁ তাত লাষ্টত সেই দোকানখন পালোঁ সেইটো কাৰণে কালি ভাতেই খোৱা নহ'ল গেছৰ কাৰণে কালি হোটেলৰ পৰা আনি খাইছোঁ একচুৱেলি হোটেলৰ ভাত খাবলৈ মই ভাল নাপাওঁ ৰুমৰ ভাতটো লাগিলে নিমখ ভাতেই হওক ৰুমৰ ভাত খাই ভাল পাওঁ এতিয়া উপায় নাই গেছৰ মানুহজনক সুধিলোঁ তেওঁ ক'লে কাইলৈহে পাবি কাইলৈ 10টা বজাত আহি যাবি সেইটো কাৰণে আজি গৈ পিনি গেছটো লৈ আহিছোঁগৈ কাৰণ কি বুলি কয় তাত আছে তিনিবিধৰ গেছ আছে ইণ্ডিয়ান আছে ভাৰত আছে আৰু SP আছে আৰু তাৰপৰা সেইটো কাৰণে আমাৰ গুৰিত আছিলে ভাৰত গেছ সেইটো কাৰণে তাৰপৰা আনিবলৈ গ'লোঁ কাৰণ ভাবিব পাৰে ৰুমৰ ওচৰত গেছৰ দোকান নাই নেকি আছিলে ৰুমৰ ওচৰত গৈছিলোঁ কালি যাওঁতে কি হ'ল তাহাঁতৰ গুৰিত আছে প্ৰাইভেট আৰু প্ৰাইভেট গেছত কিমান কেজি আছে এইটো 12 কেজি আছে আৰু লাগিব 3250 টকা আৰু 3250 টকা দিলেও আকৌ নিদিয়ে চিলিণ্ডাৰ কাৰণ আমাৰ গুৰিত আছে ভাৰত আৰু তাহাঁতৰ গুৰিত আছে প্ৰাইভেট আৰু প্ৰাইভেট থাকিব প্ৰাইভেটটো আনিবলৈ হ'লে আপোনাৰ গুৰিত খালী প্ৰাইভেট চিলিণ্ডাৰ হ'ব লাগিব যদি খালী প্ৰাইভেট চিলিণ্ডাৰ হয় তেতিয়াহে আপোনাক দিব নহ'লে নিদিয়ে এতিয়া আমাৰ গুৰিত আছে ভাৰত দিলেও তাহাঁতি নিদিয়ে কাৰণ তাহাঁতৰ প্ৰাইভেটৰ নিচিনা চিলিণ্ডাৰ এটা খালী লাগিব আৰু যদি খালী আমি যদি এইটো যদি এক্সচেঞ্জ কৰিবলৈ যাওঁ এইটো এক্সচেঞ্জ কৰিবলৈ গ'লে আকৌ তাতো গেছ দিব লাগিব যেতিয়া এইটো আনিবলৈ যাওঁ আকৌ তাহাঁতক 2000 টকা এটা দি পিনি আকৌ আনিবগৈ লাগিব এইবোৰ নক্সা কৰাতকৈ সেইখন গোটেইখন ঘূৰি মেলি কালি তেনেকৈ থাকিলোঁ সেইটো কাৰণে তাৰপৰা আনিবলৈ গ'লোঁ আৰু তাত ল'লে 3000 টকা দেখিছে 12 কেজিত 3200 টকা 3250 টকা আৰু চেম গেছ আনিলোগৈ 3000 টকা আৰু তাৰ কাৰণে আমি যদি ইয়াৰ পৰা প্ৰাইভেট গেছটো আনিলোহেঁতেন 3250 টকাটো নহ'লহেঁতেন কাৰণটো আপোনালোকে জানে এই ৰেগুলেটৰ চেঞ্জ কৰিব লাগিব কাৰণটো ইয়াৰ ৰেগুলেটৰ যিটো খাইছে এইটো আমাৰ এইটো কাৰণে হৈছে এইটো ডাঙৰ কাৰণে আকৌ তাৰ কাৰণে আকৌ ৰেগুলেটৰ এটা যদি প্ৰাইভেটটো আনো তাৰ কাৰণে আকৌ নতুনকৈ এটা আনিব লাগিব আৰু নতুনকৈ এটা আনিবলৈ গ'লে তাতো 300 টকা তেতিয়া এইটো ৱেষ্ট হৈ যাব সেই মানে পইচা ইয়াত মানে কি মানে বেংগলোৰত কি হৈছে একো গম পোৱা নাই গেছৰ ইমান দাম হৈ গৈছে ন কেতিয়াবা খাবলৈ মানে লঘোণতে থাকিবগৈ লাগিব যেন পাইছোঁ ইমান দাম এতিয়া পইচা ঘটিমেনে ৰুমৰ ৰেণ্ট ইমান তাৰপৰা আকৌ খোৱা বোৱাত দিব লাগিব ৰুমৰ ৰেণ্টও দিব লাগিব নিজৰ খৰচ পাতি আছে যদি গেছৰ দাম 3000 টকা হয় কি যে হ'ব নহয় সেইটো কাৰণে মানুহবোৰ গুচি গৈছে গাঁৱত এতিয়া উপায় নাই আমাৰো দায়িত্ব লৈ আছোঁ পটককৈ যাম বুলি ক'লে যাব নোৱাৰোঁ টকা পইচাও লাগে ক'বলৈতো মুখখনে বহুত সহজ কিন্তু যাম বুলি ক'লেতো যাব নোৱাৰি ন আমি এতিয়া পাছবুকৰ কাৰণে সুধি আহিছিলোঁ পাছবুকৰ কাৰণেও কৈছে ভিডিঅ'টোত আপোনালোকে নিশ্চয় শুনি পাইছে হপায় ভালকৈ এবাৰ শুনি চাব মানে কি বুলি কয় ইয়াত লোকেল কিবা প্ৰুফ লাগিব ৰুম এগ্ৰিমেণ্ট হ'লেও চলিব আৰু আমাৰ যিটো ডকুমেণ্টছ গাঁও হ'লেও হ'ব
তাতো আকৌ দিব লাগিব আপুনি 4,500 টকা দিব লাগিব আৰু তেতিয়া আপোনাৰ গেছ বুকিং কৰা হ'ব গেছ বুকিং কৰিলে আপোনাৰ 1,000 টকাতে এনেকুৱা ছেইম 1,000 টকাতে দিব আৰু 4,500 টকাত যেতিয়া দিব তাতে লগত আৰু এটা চিলিণ্ডাৰ দিব তেতিয়া আমাৰ গুৰিত এটা আছে তাৰ গুৰিত এটা দিব তেতিয়া 4,500 টকাত আৰু লগত এটা চিলিণ্ডাৰ আহিব তেতিয়া আমাৰ দুটা হ'ব আৰু যেতিয়া আমি বুকিং কৰিম এটা গেছত আমি 1,000 টকা বুকিং কৰিব পাৰিম 1,000 টকাতে পাম ব্লাকত বিকি আছে না এইবোৰ চব প্ৰাইভেট বিকি আছে সেইটো কাৰণে দামটো বেছি এতিয়া মই পাছবুক বনাম বুলি ক'লোঁ এতিয়া নহ'ব 2 মাহৰ পিছতহে মাতিছে 2 মাহৰ পিছতহে বনাই দিব তেওঁৱে বনাই দিব কিন্তু 2 মাহৰ পিছত এতিয়াও নহ'ব দেখিছে এতিয়া বেংগলত থকাসকলে নিশ্চয় দেখা পাইছে নিশ্চয় বুজি পাইছে কেনেকুৱা গেছৰ দাম বাকী আমাৰ অসমৰ কিজনকো এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব বিচাৰিলোঁ এই বেংগলত দেখিছে কি অৱস্থা হৈ আছে গেছৰ কাৰণেও চবৰ কাৰণে ভাগ্য ভাল গেছটো যেন পাইছোঁৱে তেলৰ দাম যদি বাঢ়ি যায় কি যেন হ'ব ন ভাবিয়ে পোৱা নাই বাকী এয়া আপোনালোকক দেখুৱালোঁ আগলৈকে এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব বাকী বাই